তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ধ্ৰুৱ। তো বন্ধু বান্ধৱীসকল, SSC কনষ্টেবল GD 2023 আৰু এই 2023 বহুতো বন্ধু বান্ধৱীয়ে সুধি আছে যে ধ্ৰুৱ দা তোমাৰ কি হ'ব এতিয়া, মতলব আমাৰ এতিয়া মেডিকেল কাট অফ কেতিয়া আহিব আৰু মেডিকেল কেতিয়া হ'ব। তো আজিৰ এইটো ভিডিঅ'ত জনাবৰ কাৰণে চেষ্টা কৰিম যে আমাৰ 2023 মেডিকেল কেতিয়া হ'ব। কাৰণ মইতো আপোনাৰ গম পায় যে মই আপোনাৰ হেৰিত আছোঁ, ট্ৰেইনিং চেণ্টাৰ আছোঁ। তো ট্ৰেইনিং চেণ্টাৰত আমাৰ একেলগে বেটেলিয়ান জড়িত হৈছে আৰু সেই বেটেলিয়ানত মেডিকেল কৰাব। তো মই তাৰ পৰা কি আপডেট পালোঁ, মেডিকেল কেতিয়া হ'ব, কেনেকুৱা হ'ব, কিমান সময়ৰ মতলব আৰু কেইমাহৰ ভিতৰত মেডিকেল হ'ব। তো এই সমস্ত কথা ভিডিঅ'ৰ মাধ্যমত জনাবৰ কাৰণে চেষ্টা কৰিম। এইটো ভিডিঅ'ত আপোনালোকে চাই থাকিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে জানিছিলেই যে মই আপোনাৰ ট্ৰেইনিঙত গৈছিলোঁ, ট্ৰেইনিং নহয়, আপোনাৰ মিড টাৰ্মত গৈছিলোঁ। আৰু এই মিড টাৰ্মৰ আপোনাৰ 15 দিন কাটি কিনে মই এতিয়া বৰ্তমান ক'ত আছোঁ, মই ট্ৰেইনিং চেণ্টাৰ আছোঁ। তো মোৰ মিড টাৰ্ম শেষ হ'ল। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ মনত এইটোৱেই কুৱেশ্যন হৈ আছে যে মেডিকেল কাট অফ কেতিয়া আহিব, মই মেডিকেল পাম নে নাপাম, আৰু মেডিকেল কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, মই মেডিকেলৰ প্ৰিপেৰেশ্যন এতিয়াৰ পৰা কৰোঁ নে নকৰোঁ। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ শংকা হৈ আছে, আৰু সেইটো যেতিয়া আপোনাৰ স্থানত আছিলোঁ সেইটো শংকা মোৰো হৈ আছে। তো বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে কি কৰিব, তো মই আপোনাৰ কি আপডেট পালোঁ। তো বন্ধু বান্ধৱীসকল, মই গম পাই যে মই আই টি বিত মই জব কৰোঁ। তো আমাৰ ইয়াত বেটেলিয়ানত আপোনাৰ ৰানিঙো হৈছিল, মতলব আমাৰ ট্ৰেইনিং চেণ্টাৰৰ লগত একেলগে মানে আমাৰ ইয়াত ৰানিঙো হৈছিল, আৰু SSC 2023 ৰানিঙো হৈছিল, আৰু এইবাৰ মেডিকেলো হ'ব ইয়াত। তো ইয়াত প্ৰিপেৰেশ্যন কেনেকুৱা, মেডিকেলৰ প্ৰিপেৰেশ্যনটো কেনেকুৱা, কাৰণ মেডিকেল এটা প্ৰিপেৰেশ্যন কৰিব লগা হ'লে টেণ্ট বা তেনেকুৱা ধৰণৰ ঘৰ, তো এইবোৰ এমাহ বা 1.5 মাহ আগৰ পৰা তাৰমানে এইবিলাক বনোৱা ষ্টাৰ্ট কৰে। তো আৰু মেডিকেলৰ সৰঞ্জামবিলাক এইবিলাক বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয়। তো এইবোৰ কৰা হয়। তো মই যিমানটো জানো, তো বন্ধুসকল, ইয়াত এইবোৰ মেডিকেলৰ প্ৰিপেৰেশ্যন চলাই থকা হৈছে। মতলব কি হৈছে যে আপোনাৰ SSC GD 2023 যি মেডিকেল হ'ব, আৰু সেই মেডিকেলৰ কাৰণে আমাৰ এই বেটেলিয়ানত আপোনাৰ মতলব প্ৰিপেৰেশ্যন কৰি থকা হৈছে। আৰু মই ছাৰক সুধিলোঁ যে ছাৰ মেডিকেল কেতিয়াৰ পৰা ষ্টাৰ্টিং হ'ব, মতলব আপোনালোকৰ কিবা সেই পাইছে নেকি, যে নটিফিকেশ্যন কিবা পাইছে নেকি। তো আপোনালোকৰ ফালৰ পৰা মতলব আগতীয়া কৰি আহেনে যে ইমান তাৰিখৰ পৰা হ'ব। তো আপোনালোকে আপোনালোকৰ যি বেটেলিয়ান, আপোনালোকৰ যি টেণ্ট এৰিয়া হওক বা য'ত মেডিকেল হ'ব, সেইবোৰ আপোনালোকৰ ডিচিপ্লিন কৰিবৰ কাৰণে। তো তেওঁলোকে ডাইৰেক্ট জনোৱা নাই যদিও কৈছে যে 1.5 মাহৰ ভিতৰত, এমাহ to 1.5 মাহৰ ভিতৰত মেডিকেল ষ্টাৰ্ট হ'ব। তো সেইকাৰণে আমি এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ কামবোৰ, মতলব ডিচিপ্লিন কৰা। তো বন্ধু বান্ধৱীসকল, মই এতিয়া বৰ্তমান যথেষ্ট ব্যস্ত, কাৰণ মোৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ আছে। মই যথেষ্ট ব্যস্ত, মোবাইল নাই, সেইবুলি মই ৰিস্ক লৈ কিনে মই মোবাইলত ভিডিঅ' বনাই কিনে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ, কাৰণ মোবাইল এলাও নাই বৰ্তমান। মোবাইল জমা লৈছোঁ যদিও মোৰ এইটো 2 নম্বৰ মোবাইল লৈ কিনেহে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো কথাটো এইটোৱেই যে বন্ধু বান্ধৱীসকল, মই যিমানটো আপডেট পাওঁ মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। পোনপ্ৰথমে মই যদি ফ্ৰী পাওঁ, তো সেইটো সময়ত মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে জনাবৰ কাৰণে চেষ্টা কৰিম। তো মই এইখিনি জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে আৰু আপোনালোকৰ হাতত বেছি দিন নাই মেডিকেলৰ কাৰণে। কাট অফ লিষ্ট মৰাৰ 10 to 15 দিনৰ পাছতেই আপোনালোকৰ মাৰিব, আৰু এই কাট অফ লিষ্টটো আপোনাৰ 15-20 দিনৰ ভিতৰত আপোনালোকে কাট অফ লিষ্টটো দেখা পাব, আৰু 10 to 15 দিনৰ পিছত আপোনালোকে মেডিকেল পাব। তো আপোনালোকৰ যদি মেজৰ প্ৰব্লেম আছে, তো এতিয়াই ঠিক কৰক, কাৰণ পাছত সময় নাপাব, কাৰণ 10 to 15টা দিন কাট অফ মৰাৰ পিছত আপোনালোকে সেইটো যথেষ্ট সময় নহয়। তো মই কি ক'ব বিচাৰিছোঁ আপোনালোকে বুজিব পাৰিছে। তো মই এইটো ভিডিঅ'ৰ মাধ্যমত এইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিছোঁ যে মেডিকেল কেতিয়া হ'ব। তো স্পষ্টভাৱে মই এইটোৱে কথা কওঁ যে এমাহৰ পৰা 1.5 মাহৰ ভিতৰত আপোনালোকৰ মেডিকেল ষ্টাৰ্ট হ'ব। তো এইকেইটা দিন ঘৰতে থাকক, ধৈৰ্য ধৰি থাকক, মেডিকেল আপোনালোকৰ ভাল হ'বই। আৰু যদি আপোনালোকৰ কিবা প্ৰব্লেম আছে, তো সেইটো প্ৰব্লেম ঠিক কৰিবৰ কাৰণে চেষ্টা কৰক, আৰু কাট অফৰ বেছি চিন্তা নকৰিব, কাৰণ কাট অফ ইমানো এটা নাযায়। আৰু এইবাৰ মেডিকেলত টু কেণ্ডিডেটছ মাতিব। তো যিজন কেণ্ডিডেটছ মেডিকেলত ফিট হ'ব, সেইজন কেণ্ডিডেটছৰ চাকৰি নিশ্চিন্ত। তো সেইকাৰণে আপোনালোকে মেডিকেলত সংকোচ নকৰিব, মতলব মেডিকেলটো যেনেকুৱা কৰি নহওক কিয় আপোনালোকে ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰক, কাৰণ SSC GDৰ ৰানিঙত কৰি মেডিকেল বেছি টাফ বুলি মই কওঁ। মই চব কেতিয়া ফেচ কৰি আহিছোঁ। তো মই স্পষ্টভাৱে ক'ব পাৰোঁ যে SSC GD 2021ত মই যেনেকুৱা ধৰণে মেডিকেল পাইছিলোঁ, তো ৰানিঙত কৰি যথেষ্ট টাফ হয় মেডিকেল, কাৰণ
আপোনাৰ প্ৰব্লেম নাথাকিব, কিন্তু সৰু সৰু প্ৰব্লেমত যেনেকুৱা ধৰক হাৰ্টবিট সেইটো আৰু বিশেষ কৰি ব্লাড প্ৰেছাৰটো এইবিলাক একো নায়েই। তো সেইবিলাক নোহোৱা বস্তুটো পটক কৰি কৈ কিনে আপোনালোকক মেডিকেল আনফিট কৰি দিব। তো সেইকাৰণে আপোনালোকে শান্ত মগজুৰে মেডিকেল দিব। তো যিকেইটা দিন মেডিকেল আছে সেইকেইটা দিনত লিমিটেড খাদ্য খাব। তো সেইখিনি কথা মই ক'বৰ কাৰণে বিচাৰিছোঁ। বাকী আপোনালোকে নিজে জানেই, কাৰণ এইখিনি স্থান আপোনালোকে মেডিকেলক লৈকে পাইছে, যাতে আপোনালোকে এইখিনিও জানিব। তো আজিৰ ভিডিঅ'ত এইখিনি কথা জনাবৰ কাৰণে চেষ্টা কৰিলোঁ। নেক্সট ভিডিঅ' আহি আছে, তো এইখিনি কথা কৈ এইটো সমাপ্ত কৰিলোঁ। জয় হিন্দ, বন্দে মাতৰম।